হৈছে অসমৰ সকলো শিক্ষানুষ্ঠান 15 মেৰ পিছত সেই শিক্ষানুষ্ঠান খোলাৰ সম্ভাৱনা দুমাহ ধৰি সেৱাৰ পাঠ্যক্ৰমৰ পৰা বঞ্চিত শিক্ষাৰ্থী CBSE পাঠ্যক্ৰমৰ পৰা এমাহ ধৰি বঞ্চিত ছাত্ৰ-ছাত্ৰী কেনেকৈ শিক্ষকে সম্পূৰ্ণ কৰিব পাঠ্যক্ৰম গৰমৰ বন্ধ পোষকতা কৰা নাই অধিকাংশ শিক্ষকে মহামাৰী কৰোনাৰ আতংকৰ লগে লগে বন্ধ হৈ পৰিল বিদ্যালয় কৰোনাৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে যোৱা 15 মাৰ্চৰ পৰা অসমৰ সকলো শিক্ষানুষ্ঠান বন্ধ বিগত দুমাহ ধৰি সেৱাৰ পাঠ্যক্ৰমৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী বাৰ্ষিক পৰীক্ষাৰ পিছত নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'লহেঁতেন CBSEৰ কিন্তু বিগত এমাহ ধৰি CBSE পাঠ্যক্ৰমৰ পৰা বঞ্চিত হৈ আছে বহু ছাত্ৰ-ছাত্ৰী অহা 15 মেৰ পাছত বিদ্যালয়সমূহ খোলাৰ এক সম্ভাৱনা আছে যদি বিদ্যালয় খোলে তেনেহলে কেনেকৈ শিক্ষকে সম্পূৰ্ণ কৰিব পাঠ্যক্ৰম বিদ্যালয় খোলাৰ লগে লগে সন্মুখীন হ'বলগীয়া এই প্ৰত্যাহ্বান কেনেকৈ গ্ৰহণ কৰিব শিক্ষক সমাজে ৰাজ্যৰ শিক্ষক সমাজে এই সন্দৰ্ভত আগবঢ়াইছে কেতবোৰ পৰামৰ্শ এই ছাত্ৰ-ছাত্ৰীসকলৰ এই সময়ছোৱাত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে আৰু এই ছাত্ৰ-ছাত্ৰীসকলে যিখিনি অসুবিধাৰ সন্মুখীন হৈছে এই কথাখিনিক শিক্ষক সমাজে চেলেঞ্জ হিচাপে ল'ব লাগিব আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যদি শিক্ষকসকল গোট কৰি লয় যে এখন স্কুলত ধৰক 20 জন শিক্ষক আছে 300 ছাত্ৰ-ছাত্ৰী আছে কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীৰ একোটা গোট কৰি লৈ শিক্ষক একজনে যদি দায়িত্ব লয় সেইসকল ছাত্ৰ-ছাত্ৰীৰ লগত অলপ বেছি সময় শিক্ষকসকলে সময় দিয়ে তেতিয়াহ'লে ছাত্ৰ-ছাত্ৰীসকলৰ এই 2 মাহৰ বা 1.5 মাহৰ বা 2.5 মাহৰ হ'লেও এই ক্ষতিটো পূৰণ হ'ব বুলি মই ভাবোঁ ৰাজ্যৰ অধিকাংশ শিক্ষকে এইবাৰ গ্ৰীষ্ম বন্ধ দিয়াৰ পোষকতা কৰা নাই গৰমৰ বন্ধৰ দিনকেইটাত পাঠদান কৰাৰ পোষকতা কৰিছে অধিকাংশ শিক্ষকে আনকি দেওবাৰৰ দিনটোতো বিদ্যালয়ত পাঠদানৰ ব্যৱস্থা কৰাৰো পৰামৰ্শ আগবঢ়াইছে শিক্ষক সমাজে ক্ষতি যিখিনি হৈছে এইখিনি অপূৰণীয় নহয় আমি এইখিনি পূৰাব পাৰোঁ আপুনি চাব দেই যদিহে আমি গ্ৰীষ্ম বন্ধত 24 দিন সংৰক্ষিত বন্ধ হিচাপে 3 দিন উদযাপনৰ কাৰণে 3 দিন আৰু শনিবাৰৰ ধৰি পেলাই যদি 8 দিন আমি যদি সম্পূৰ্ণ যদি আমি বন্ধ নামানি পেলাই আমি ক্লাছ কৰোঁ সকলো শিক্ষকে আমাৰ একমত এতিয়া যে সকলো শিক্ষকে আমাৰ বিচাৰিছে যে আপোনাৰ ধৰক যদি গৰম বন্ধটো নিদিয়ে তেতিয়াহ'লে তেওঁলোকে শিক্ষকতা কৰি পেলাই তেওঁলোকে গৰম বন্ধত শিক্ষাদান কৰিবৰ কাৰণে তেওঁলোক সকলোৱে সাজু হৈ আছে ইট ইজ আণ্ডাৰষ্টুড আৰু এইটোতো আমি কৰিবই লাগিব নহ'লে আমাৰ সময় হাতত নাই গৰম বন্ধ আমি চাগে ল'ব নোৱাৰিম তেওঁলোকৰ এতিয়া পঢ়াৰ অলপ মানে ক্ষতি হৈছে সেই ক্ষতিখিনি পূৰণ কৰিবৰ কাৰণে আমি ভাবিছোঁ জুলাইত আমাৰ গৰম বন্ধ হয় আমি এবাৰ গৰম বন্ধ আমাক নালাগে আমি গৰম বন্ধ গোটেই মাহটো এবাৰ ক্লাছ কৰিম অৱশ্যে ইতিমধ্যে অনলাইনৰ জৰিয়তে বহু শিক্ষা প্ৰতিষ্ঠানে ছাত্ৰ-ছাত্ৰীক দিছে পাঠদান কিন্তু এই ক্ষেত্ৰত বহু দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী বঞ্চিত হ'বলগীয়া হৈছে অনলাইন পাঠ্যক্ৰমৰ পৰা ইতিমধ্যে আমি আৰম্ভ